फाइनली इतना सब काम साम कर मेले हेक हो गए गम पाए कुनबा जब किबा एटा लगे पाले माने किमान खुशी है। माँ बाप तो सब कुछ लेके देंगे पर खुद के दम पे लेने की मजा ही अलग। मैं भी এখন सुपर बाइक लो प्लानिंग কৰি আছো। अभी मजा आएगा ना भिड़ो। वेल हेलो गाइस वेलकम बैक टू माय चैनल धनबी लाइफस्टाइल। आशा करूँ आपनलोक सब भाले तो मोर भाले। तो आदि माने आदि दिन तो पूरा स्पेशल माने पूरा खुशी। तो आदि माने मैं माने এখন स्कूटी लम तो चाই रहा आपनलोके भिडिओ पूरा धमाका हबो माने। तो इतना माने घर पर ओলাই मेली आहिलो रास्तात आछे आमी माने स्कूटीखन 1 वीक आगते माने बुकिंग কৰি মেলি থৈছিলো। তো আজি মানে ডিলাৰ পৰা ফোন কৰিছে স্কूटीखन ডিলাৰত আহি গল আপোনালোকে ল'ব হলে আহি যা বুলি কৈছে মানে। তো এতিয়া আমি জলদি জলদি যাওঁ মানে ইন্তजार নহৈছে পুৰা মানে ল'ব হেপা হৈছে। তো এতিয়া মানে যাওঁ জলদি জলদি লগৰ কিটা লগত মানে ওলচন দাদা আছে আৰু মনুছে আছে। তো আমি এতিয়া গৰি আছো ৰাস্তাত আৰু দুটা আহি আছে লগৰ। তো যাম এতিয়া গাড়ী ৰখাই মেলি আৰু এতিয়া গৈ আছে। তো এতিয়া মানে আমি গাড়ী ৰখাই মেলি যাম। তো আমি মনুছে মই মানে এতিয়া গাড়ী ৰখাই মেলি যাম মনুছে এদিকে আছে। তো এতিয়া আমি মানে গাড়ী ৰখাই লওঁ গাড়ী ৰখাই মেলি গৈ থাকিম এতিয়া শ্ব'ৰুমত হেতকো লগ পাই আৰু এতিয়া গাড়ী পাই গ'লো। তো গাড়ীত এতিয়া গৈ আছো তো জলদি জলদি যাওঁ মানে এতিয়া লগৰ কিটা আগত গৈ আছে। তো এতিয়া গৈ মানে শ্ব'ৰুমত লগ পাই আছো। ফাইনেলি মই এতিয়া আহি পালোহে। তো গাড়ীত আহিলোঁ মানে দাদাহঁতে মানে আগতে স্কুটি ধুতি মেলি আহি গৈছিলে। তো মই আহিছোঁ মানে য়ম্বাৰ এণ্ট্ৰেছত। তো আজি মানে এখন স্কুটি ল'ম। তো মানে বহুত মানে এক্সাইটেড হৈ আছোঁ পুৰা হেপিনেছ খুচি মানে। তো আপোনালোকে গম পায় কোনোবা যদি কিবা এটা ল'ব পালে মানে কিমান খুচি হয়। তো আজি মানে মোৰ এনেকুৱা খুচি আছে। তো আগত মানে দাদাহঁতে আছে। তো এইটো শ্ব'ৰুমটো হৈছে তো এইখন হৈছে এণ্ট্ৰক XP 125। তো এইখনে ল'ম মানে। माँ बाप तो सब कुछ लेके देंगे पर खुद के दम पे लेने की मजा ही अलग है। अभी मजा आएगा ना भिड़ो। और এতিয়া स्टार्ट কৰি চাইছে। एडवेंचर्स में से आज एक पीस से अवेलेबल नहीं है रेस देख सकते हैं और एडवेंचर फाइनली इतना सब काम साम कर मेली हेक हो गल। तो इतना माने आमी यार जामगे। तो आपनलोगो जदि बाइक स्कूटी लब हले माने आहिबो नामसाई 2 माइल ओसरते আছে। तो यम्बा देखिसे शोरूमটো आহি মেলি ইয়াত कन्टेक्ट नम्बरটো দি দিম আৰু তো আপোনালোকে कन्टेक्ट কৰি মেলি আহিব ইয়াত। शोरूम पर इतना आহি মেলি ইয়াত ফিল আপ কৰিছে। তো ফাৰ্ষ্ট ফিল আপ হৈছে এইটো পুৰা ফুল টেংকি কৰা হ'ব এতিয়া। ইয়াতে না আৰু ইয়াত হৈছে এতিয়া 95.60 পেট্ৰলৰ দাম। তো এতিয়া পুৰা ফুল টেংকি কৰিব।
moments later. মাইলেজ দিবি পুৰা জয় বিশ্বকৰ্মা বাবা পুৰা ছোৱালী প্ৰতিবেলা বুলি কয় বেছি তেল খাই যে তেলটো অলপ কম খাব লাগে ভালকৈ চলিবি ক'তো য'তে পতে এইবোৰ গ'লা বেয়া ছোৱালী আগত ষ্টাৰ্ট বন্ধ নহবি একদম পুৰা মাইলেজ দিবি সেইটোৱে আৰু এইদিকে মাটিতে হ'লেও ঘাৰ না মাটিতে ঘাৰ সেইখনৰ আগত তাৰপৰা স্কুটিত লগাই দে অলপমান টাইম এতিয়া ঘৰত আহি পালোহে তো পূজা চূজা কৰি শেষ হৈ গ'ল তো এতিয়া মানে অলপ ঘূৰিবলৈ কাৰণে যাম তো পাৰ্টি চাৰ্টি কৰিম তো আজি কাৰণে ভিডিঅ'টো ইমানে তো মই নাই লোৱা মানে ওলচন দাদা লৈছে তো আগত ফটো দেখিছে ভিডিঅ'ত তো সিয়ে লৈছে মানে তো মই নাই লোৱা মই ভি এখন ছুপাৰ বাইক লোৱা প্লেনিং কৰি আছোঁ তো নেক্সট 2-3 মান পাছতে আহি আছে তো আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব ভিডিঅ'বোৰ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব